হে ভগৱান চাওকচোন মোৰ কি হ'ল গাটো মানে বহুতেই দুৰ্বল লাগি থাকে সেয়ে আজি দাদাৰ লগত গৈ ডক্টৰক দেখুৱালোঁ দেখাতটো ভালেই দেখায় কিন্তু মানে গাটো দুৰ্বল সেয়ে ডক্টৰক দেখুৱাই বেজি দিলে চাওকচোন বেজি ল'ব মই বহুতেই ভয় লাগে মানে বহুত ভয় কৰোঁ কিন্তু উপায় নাই ল'বতো লাগিবই শৰীৰত আঘাত পালে মানুহে যিমানেই কষ্ট পায় তাতকৈ বেছি কষ্ট পায় মনত আঘাত পালে কিছুমান মানুহে যে আনৰ চৰিত্ৰ খুচৰি ফুৰাত ব্যস্ত হৈ থাকে প্ৰথমতে নিজৰ চৰিত্ৰ ঠিক কৰাৰ প্ৰয়োজন আছে কাৰণ ভাল চৰিত্ৰৰ মানুহে কেতিয়াও আনৰ চৰিত্ৰ খুচৰি নুফুৰে মানুহে কি কৰিছে কি খাইছে কি পিন্ধিছে কি ৰীল বনাইছে কি নাচিছে নাচনি যে সেইকাৰণে নাচি ভাল পাওঁ আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল নাপায় ৰীলবোৰ চাই ভাল নাপায় স্কিপ কৰিব নহ'লে ব্লক কৰিব মইতো মানে ব্লকেই কৰি দিওঁ মই যদি কাৰোবাক চাব নিবিচাৰোঁ তেওঁলোকক মই ব্লকেই কৰি দিছোঁ আপোনালোকেও কৰি দিব জীৱনত যদি কোনোবাই অৱহেলা কৰে গুৰুত্বহীন বুলি ভাবে তেওঁক ধন্যবাদ দিয়ক কাৰণ মানুহ বাচি থকাটোহে অস্বাভাৱিক মৃত্যু কিন্তু তেনেই স্বাভাৱিক ঈশ্বৰে সকলোকে সকলো নিদিয়ে হয় কাৰোবাক পৰীক্ষা লৈ চাইছে নহ'লে কাৰোবাক নিদিয়াকৈ ধৈৰ্য পৰীক্ষা লয় এতিয়া চাওক আমি এতিয়া ওলালোঁ আৰু বেজি লৈ ঔষধ দিলে ঔষধবিলাক ল'লোঁ ফাৰ্মাচীৰ পৰা কিনিব লগাও হ'ল আধা ঔষধ বেজেৰা হস্পিটেলৰ পৰাও দিলে ইমান বিষাইছে মানে কি ক'ম আৰু বহুত বিষ কৰিছে তাৰপিছত বেজিটো দিয়াৰ পিছত অলপ বিষ কৰিলে অলপমান গাটো ভাল লগা নাছিলে কিন্তু তাৰপিছত গাড়ীত উঠাৰ পিছত ধুনীয়া লাগিলে আৰু বতাহ লাগি লাগি গৈ আছে দাদা আৰু মই এতিয়া ঘৰত গৈ আছোঁ আৰু চাওকচোন বহুত ধুনীয়া দেখাইছে মানুহবোৰে মানে মুখৰ আগত কিবা এটা কয় আৰু পিছ দিয়াৰ লগে লগে কিবা এটা বেলেগ কয় কি যে হ'ব মানে মানুহৰ লগত ৰাস্তাৰে হাতী গৈ থাকিলে কুকুৰে ভুকি থাকিলে কেতিয়াও কিন্তু হাতীয়ে ঘূৰি নাচায় গুড ইভিনিং বন্ধু বান্ধৱীসকল এয়া চাওক আমাৰ জামাই ধুনীয়া মেগী বনাইছে বাই বাই